বাঁহগাজ কলখাৰ দি যদি আগতে আপোনালোকে বনোৱা নাই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকো ধুনীয়াকৈ বনাই পেলাই খাব পাৰিব। খুব ধুনীয়া হয় খাবলৈ। প্ৰথমতে বাঁহগাজখিনি একদম কোমল অংশখিনি পাতল পাতলকৈ মই কাটি লৈছোঁ। বেছি টানখিনি দিলে খাবলৈ ভাল নহয়, একেবাৰে কোমলখিনি দিছোঁ। লগতে কেইটামান কঁঠাল গুটি আৰু অকণমান নিমখ দি পেলাই মই বইল কৰি ল'লোঁ। কেৰাহীত অলপমান মিঠাতেল গৰম কৰি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পাছত কেইটামান মেথি, নহৰু আৰু তেজপাত, যদি জ্বলা খায় আপোনালোকে তেলতে শুকান জলকীয়াও দিব পাৰে। অলপমান ধোৱা মগু মই তিয়াই থৈছিলোঁ। তিয়াই থোৱা আগতেই মই ধোৱা মগুখিনি শুকানকৈ অকণমান সময় ভাজি লৈছিলোঁ। তেতিয়া ধুনীয়া ভজা ভজা গোন্ধ এটা আহে, খাবলৈ ভাল হয়। মই তাৰ ভিডিঅ' ক্লিপটো ল'বলৈ নহ'ল। যদি আপোনালোকে বনায় ধোৱা মগুখিনি অলপ সময় ভাজি ল'ব। দুটা ভীমকলৰ বাকলি পুৰি পেলাই এইফালে মই খাৰখিনি উলিয়াই ল'লোঁ। দাইলখিনি অলপ সিজাৰ পাছতে ইয়াত মই বইল কৰি থোৱা গাজখিনি দি পেলাই অলপ সময় ভাজি লৈছোঁ। গাজখিনি মই 3টা হুইচেল দি লৈছোঁ। আপোনালোকে 3-4টামান দি ল'ব পাৰে। ভালকৈ নিসিজিলে খাবলৈ ভাল নহয়। ঢাকনখন লগাই অলপ সময় মই সিজিবলৈ দিছোঁ। এতিয়া মই ইয়াত দি দিছোঁ উতলা গৰম পানী আৰু জোখ অনুপাতে কলখাৰ দিছোঁ। কলখাৰ অকণমান বেছি হ'লেও খাবলৈ বেয়া নালাগে। যদি ইচ্ছা কৰে আপোনালোকে ইয়াতকৈ অকণমান সৰহকৈও দি ল'ব পাৰে। পানীটো আপোনালোকে নিজৰ জোখ অনুপাতে দিব। ঢাকনখন লগাই অলপ সময় মই সিজিবলৈ দিলোঁ আৰু ইয়াত দেখিছে ধুনীয়াকৈ দাইলখিনিও সিজি গৈছে আৰু কঁঠাল গুটিকেইটা একেবাৰে চিন নাইকিয়াকৈ ধুনীয়াকৈ সিজিয়ে গৈছে। পাতল পাতলকৈ কাটি লোৱা অলপমান আদা মই ইয়াতে দি দিছোঁ। লগতে মই অলপমান মান ধনিয়া দিছোঁ। খুব ভাল লাগে খাৰত মান ধনিয়াটো দিলে। এই ধৰণে যদি আপোনালোকে গাজৰ খাৰটো খোৱা নাই, এবাৰ বনাই খাব, খুব ভাল পাব।